29 লেণ্ডমাৰ্ক ইয়াত মানে ৰাতিৰ ভিউটো কিমান এটো গোল্ডৰ হয় আৰু কালি সিংগাৰ আহিব কোন আহিব হাই হেল্ল' নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভালে আছে আজি মই ওলাইছোঁ এটা বিহুৰ ফটোশ্বুট কৰোঁ বুলি আৰু আমি যাবলৈ ওলাইছোঁ কোকৰাঝাৰত নতুনকৈ অপেনিং হোৱা ৰেষ্টুৰেণ্ট আৰু 29 লেণ্ডমাৰ্ক তালৈকে বুলি ফাৰ্ষ্টতে আহিয়েই খানা অৰ্ডাৰ কৰা হ'ল বিকজ পেট পূজা মেইন তাৰপিছত হ'ব ফটোশ্বুট তোমাৰ চৰ্দি লাগিছে কেনে খাবা কেনেকৈ বতাও মুখেৰে মুখেৰে খোৱা খোৱা নাকেৰে খালে চৰ্দিটো হয় মানে মুখেৰে খালে চৰ্দি নহয় আজি বহুত বেছি ভাল লাগিলে আমি ফটোশ্বুট কৰিলোঁ কেনেকৈ লাগিছে একদম মজা বহুত দিনৰ পিছত আমি মানে লগ পাইছোঁ আজি বহুত এক্সাইটেড হৈ আছিলোঁ ফটোবিলাক বহুত ভাল হৈছে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এতিয়া আমি ওলাইছোঁ 29 লেণ্ডমাৰ্ক ইয়াত মানে ৰাতিৰ ভিউটো কিমান মজা ট্ৰাষ্ট মি গাইজ বাহিৰত ইমানেই ধুনীয়া বতাহ মাৰি আছিলে মানে এটা পজিটিভ ভাইবছ আহি আছিলে মনত মানে মোৰ ঘৰত আহিবই মন যোৱা নাছিলে ইমানেই ধুনীয়া जो भी हो आना तो पड़ेगा ही নেক্সট দিনে আকৌ গ'লোঁ মই মা বাঘেশ্বৰী মন্দিৰ মানে নতুন বছৰ বুলি মাৰ ওচৰত আশীৰ্বাদ ল'ম বুলি গ'লোঁ আমি মন্দিৰত যাম যিহেতু মা বাঘেশ্বৰী মন্দিৰ বঙাইগাঁৱৰ প্ৰসিদ্ধ মন্দিৰ হয় এখনেই গৈছে দাদা এতিয়া আমিতো মা বাঘেশ্বৰী মন্দিৰত এতিয়া মাৰ ওচৰত অকণমান প্ৰাৰ্থনা কৰিম যাতে বছৰটো ভালে ভালে যায় এনেতো জীৱনত বহুত বেছি দুখ বহুত কষ্ট কেতিয়াবা কম মোৰ দুখৰ বিষয়ে থাকোঁ সদায় হাঁহি এতিয়া আহিছোঁ চাহ খাবলৈ ই মানে নিজৰ স্কুটিত বহিবলৈ গৈ বেলেগৰ স্কুটিত বহি দিছে মানে পগলা আমি এতিয়া আহিছোঁ চাহ খাবলৈ মজা একদম টেষ্টি চাহ আপোনালোকে ইয়াত আহিব লোকেশ্যনটো কি হয় ইয়াত চাপ্ৰাকাটা চাহ আৰু বিস্কুট আহিছে এতিয়া তেল ভৰাবলৈ ধৰিছে লোৱা ভণ্টি ইউটিউবৰ পৰা নেক্সট মাহত 1 লাখ টকা সোমাব তেতিয়া বিয়াখন পাতিম ক'ত হৈ আছে এটা দোকান দিম তো মই ৰুটি তৰকাৰী আৰু তামোল পাণ এইটো ধৰা अपने हैट्रिक पे बल्लेबाज আজিৰ খেলখন আছিলে মানে মোক ইনভাইট কৰিছিলে ডাংতলা স্পৰ্টছ ক্লাব নিয়াৰ বিবেকানন্দ ফিল্ড DCA আমাৰ গুলু ভাইটো ফোনটো বিজি পুৰা আপুনি কি ক'ব বিচাৰে মই কি কম মই কেনেকৈ জিকিলোঁ চাবচোন মোৰ কমপ্লিট ব্লগটো চাব এইটো গোল্ডৰ হয় আৰু ভাঙি চাঙি আৰু সোণা বনাই গলত এইটো সোণৰ হয় কিন্তু হয় হৈছে হা সোণৰ গোল পাই গেলা তুমি আজি কপালটো কিমান ভাল তোমাৰ হা এই যে আমাৰ এইটো হ'ল ডিকেদা আমাক সৰুৰ পৰা বহুত মানে ইনস্পিৰেশ্যন আজি আমি যিখিনি আছোঁ দাদাই মানে আমাক বহুত ইনস্পিৰেশ্যন ভালকৈ গলা মিলিব খুজি এবাৰ মই অন কেমেৰা And I pray to God for your success life. Okay? আৰু ইয়াক আপুনি চিনি পাই না Yeah, Chagol bhai. হাতে ফিল দেখা পাইছিলে তাতে ঘাস খাব লাগিব এবাৰ sound দে দো. খেলা চেলা শেষ কৰি আমি গ'লোঁ বাপাদাৰ ঘৰত মানে বাপাদাই বহুত জবৰদস্ত কৰি আছিলে যাবৰ কাৰণে তো আমি সকলোৱে মিলি গ'লোঁ আৰু এনেকৈ হাঁহি ধেমালিৰে আমাৰ দিনটো পাৰ হ'ল আৰু
এতিয়া আহিছোঁ অকণমান বজাৰ কৰিবলৈ মানে অকণমান বস্তু কিনিবলৈ চ' এতিয়া আহিছোঁ চাক অৱস্থা মোৰ কেনেকুৱা হৈছে যোৱাকালি অকণমান মেকআপ কৰিছিলোঁ ভিডিঅ'ৰ কাৰণে চ' কাজল এনেকুৱা কাজল লগালোঁ ফেচ ৱাছ কৰিও মানে নগ'ল এয়া ভিৰ পূৰা ভিৰ বিহুৰ ভিৰ দোকানত সোমোৱাই মানে জেগা নাই মাই গড কি ক'ম এয়াই হৈছে আমাৰ ডেইলি মাৰ্কেট এতিয়া আহিলোঁ শ্বেক খাবলৈ ইয়াত আছে फ्रूट शेक और एक काजू शेक ये फ्रूट वाला वाओ फ्रूट शेक मज़ा सच में भैया बहुत टेस्टी है और ये है आइसक्रीम नहीं चॉकलेट शेक काजू शेक এতিয়া মই ওলাইছোঁ হাজিকাচি বঙাইগাঁও ৰেলৱে কলনী চ' এতিয়া চাই থাকক ব্লগটো মই আছোঁ বৰ্তমান বঙাইগাঁৱত চিতলাবাৰী ফিল্ড ইয়াত ৰেলৱে কলনী ইয়াত বনাই আছে বিহুৰ প্ৰগ্ৰামৰ কাৰণে বহাগৰ আৰু এইফালে বনাই আছে আৰু এতিয়া আজি খেল ধেমালি হ'ব আৰু কালি ছিংগাৰ আহিব কোনোবা আহিব মই তেনেকৈ নাজানো জনাই আছোঁ মই অলপ পিছত তাৰপিছত বনাই আছে আমাৰ ষ্টেজ এতিয়া ভাল দেখা নাই কম্প'জ লাগিব তো এতিয়া আমি আহিছোঁ আমাৰ আছে আকাশ ভাই মানে সকলোৱে জানে ছাগল ভাই বুলি আমাৰ বাপা দা খবৰ কেনেকুৱা একদম এতিয়া আহিছোঁ আমি প্ৰগ্ৰামখন চাবলৈ মানে ষ্টাৰ্ট হোৱা নাই এতিয়া খেল ধেমালি হ'ব আৰু কালি বিহু প্ৰগ্ৰাম আছে মানে ছিংগাৰ আহিব কোন আহিব কিবা নাম আছিল একচুৱেলি মই পাহৰি গ'লোঁ কিন্তু কমিটিৰ মানুহৰ পৰা জনাৰ পিছতে ক'ব পাৰিম আৰু আজি দীপামণি বোলে পাৰ্টি দিয়ে মাতি লৈ আহিলে কয় যে পাৰ্টি দিম না আপোনালোকে কৈ আছিল না যে আকাশ ভাই পাৰ্টি লাগে আকাশ ভাই ফ্ৰেণ্ড নহয় বেলেগ কিবাই হয় মই মিছা কথা কোৱা বুলি আপোনালোকে পাইছিলে কিন্তু একচুৱেলি নহয় ফ্ৰেণ্ডে হ'ব বাৰু আমি একচুৱেলি আমি ইউটিউবাৰ কমিউনিটিটো মানে দীপামণি এজন ইউটিউবাৰ মই এজন ইউটিউবাৰ তাৰ বাবে ফ্ৰেণ্ডশ্বিপ মই ইউটিউবাৰ মানে কি নহয় ষ্টাৰ্ট কৰিছোঁ মই কেইটামান দিছোঁহে ব্লগ চাওঁ কৰি থাকোঁ আপোনালোকে মৰম দিলে তেতিয়াহ'লে আৰু ভাল লাগিব কৰি এইটো আপোনালোকে মৰম দিব দিয়ক বৰষুণো ষ্টাৰ্ট হৈ গ'ল চাইছে আৰু চাওক কেনেকুৱা লেভেলৰ চাইছে বতাহ মাৰি আছে বৰষুণ দি আছে চাইছে পুৰা একদম কলগছ পুখুৰী পৰি গ'ল মাটিত কি কোৱা দীপামণি আজি কি হ'ব আজি বেয়া ফাঁচিলোঁ চাইছে এয়া ফুটবল খেলি আছে চবে এইফালে ফুটবল খেলি আছে আৰু এইফালে ক্ৰিকেট খেলি আছে বুজি গ'লো মই কি বতাহ দি আছে গাইছ চাইছে গছ ভাঙিলে চাওক আৰু চাওক দীপামণিক চাওক সব মানুহৰ মানে উপায় নোহোৱা হৈ গৈছে গাইছ এইটো কেতিয়া ভাঙে কোনো ঠিক নাই গাইছ ইমান জোৰে মানে ধুমুহা হৈ আছে গাইছ কি কোৱা মান আৰু বাপা যাওঁতে পলাইছে গাইছ ক'তবা লুকাইছে আৰু ইমান চিটুৱেশ্যন বেয়া ইমান ধুমুহা মানে কোনো মতে মানে আমি আছোঁ ইয়াত কি অৱস্থা কোৱাচোন আমি এনেকৈ টেবুলে আহি উঠিছে গাইছ এনেকৈ থাকিবলগীয়া হৈছে আৰু এইবিলাক গছ চছ গোটেই ভাঙি গৈছে গাড়ী চাড়ী একদম অৱস্থা নাই মানে চব ভিজি চিজি চব খতম এইটো চব গছ ভাঙি গ'ল একদম এইফালে গণকণ ভাই এইফালে আকাশ ভাই চব এইফালে ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিছে ইমান দুখীয়া মানুহ আছে কিছুমানৰ মাটিৰ ঘৰ কিছুমানৰ নৰ্মেল ঘৰ যোনবিলাক মানে এনে টিনেৰে তেওঁলোকৰ কি অৱস্থা হ'ব এনেকুৱা ধুমুহাত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে সকলোৱে যাতে ভালে থাকে মানে পৰিস্থিতিটো বহুত বেয়াৰ ফালে গৈছে এতিয়া ওলালো আমি বৰষুণ এৰিলে আৰু চাওক পুৰা নদী হৈ গৈছে মানে কি কম গাইছ দিয়ক ওলাও আৰু এতিয়া আমি ওলাইছোঁ
কি অৱস্থা, অকণমান বৰষুণ যাক এৰিলে এতিয়া চাহ পানী খাওঁ। তো আহি পালোঁ বৰ্তমান তাৰাচুই। মোৰ নিজৰে বেয়া লাগি আছে, বেয়া চেয়া নাপাবা আৰু বঙাই মানে কি ক'ম আৰু প্ৰগ্ৰামটোৱে নহ'ল, যিটো মানে অনুভৱ লৈ আহিছিলোঁ সেইটোৱে নহ'ল মানে। কি কৰিবি সেই বৰষুণ সেইটোৱে নেক্সট জনমত বতৰ বিজ্ঞানীয়ে হ'ম। দিয়ক উপায় নাই, এতিয়া চাহ থাকিবা খাওঁ। এতিয়া খাইছোঁ পেটিছ, দে চাটনি মাৰ। হা পেটিছৰ লগত চাটনি। দিয়ক গাইছ, পেটিছ খাই ঘৰত যাওঁ না। অৱস্থা তো বৰ্তমান দাদাহঁতে আমাক চাহ খুৱাই আছে আৰু এইফালে দীপামণি আছে। দাদা হ'ল কমিটিৰে হয় বাৰু, বিহু কমিটিৰে হয়।